নমস্কাৰ। আজি আমি অসমীয়া সাহিত্যৰ 2022 চনৰ পৰীক্ষাসমূহত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ১ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া গল্প সংকলন সুৰভিৰ ৰচক কোন? শুদ্ধ উত্তৰ বি. লক্ষ্মীনাথ বেজবৰুৱা। ২ নম্বৰ প্ৰশ্ন, কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? শুদ্ধ উত্তৰ এ. মই প্ৰেমত পৰিলোঁ। ৩ নম্বৰ প্ৰশ্ন, প্ৰথম শিশু উপন্যাসখনৰ নাম কি? শুদ্ধ উত্তৰ বি. পাতালপুৰী। ৪ নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? শুদ্ধ উত্তৰ চি. মোৰ জীৱন সোঁৱৰণ। ৫ নম্বৰ প্ৰশ্ন, বিদেশী কাব্যৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰ চি. অমৰ তীৰ্থ। ৬ নম্বৰ প্ৰশ্ন, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি? শুদ্ধ উত্তৰ এ. কুলধৰ শইকীয়া। ৭ নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকজনৰ নাম কি? শুদ্ধ উত্তৰ এ. যাদৱ শৰ্মা। ৮ নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতিজনৰ নাম কি? শুদ্ধ উত্তৰ বি. লোকনাথ গোস্বামী। ৯ নম্বৰ প্ৰশ্ন, জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? শুদ্ধ উত্তৰ চি. মিৰি জীয়ৰী। ১০ নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া বাৰ্তালোচনী কোনখন? শুদ্ধ উত্তৰ অৰুণোদয়। ভিডিঅ'টি যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।